বাইকখন থলোঁ ইয়াৰে বন্ধু এজনৰ ঘৰত। এতিয়া খোজকাঢ়ি গৈ আছোঁ মেলাখালীত। এইখিনি ৰাস্তাত আন্ধাৰ, গতিকে একেবাৰে লগ পাই আছোঁ পূজাস্থলীত। এয়া খোজকাঢ়ি গৈ আছোঁ পূজাস্থলীলৈ। এয়া বঙাইগাঁও ৰাস্তাৰ ৰাতিৰ দৃশ্য। এয়া ৰাতিৰ বঙাইগাঁও আপোনালোকে চাই আছে। কেমেৰা পাৰ্চন অমৰজ্যোতিৰ সৈতে অন্ত টপ লাইভ। লগতে আজি দেখিবলৈ পাব বঙাইগাঁৱৰ ধুনীয়া ৰাজবংশী চেঙেৰী আৰু বঙাইগাঁৱৰ ৰাজ মহোৎসৱ আৰু বহুতো কিবাকিবি। চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল এণ্ড হিট দ্য লাইক বাটন। এইখন পূজাস্থলীলৈ সোমোৱা প্ৰথমখন লাইটিং গেট, আৰু এতিয়া ইয়াৰ ভিতৰেদি সোমাই যাম আৰু আপোনালোকক দেখুৱাম বঙাইগাঁৱৰ ৰাস মেলা। গেটখনৰ লাইটিংখিনি ভালেই লাগিছে, যি কি নহওক। গতিকে আহক বন্ধুসকল, আজি মোৰ লগত বঙাইগাঁৱৰ ৰাস মেলা চাওঁ গমগমীয়াকৈ। বঙাইগাঁও আহক। এইখন হৈছে বঙাইগাঁৱৰ DC অফিচ, জিলা উপায়ুক্তৰ কাৰ্যালয়, আৰু ইয়াৰ কাষতে আছে এখন গান্ধী মৈদান, য'ত ৰাস মেলা উদযাপন হৈ আছে। আৰু ইয়াৰ লগতে দেখিছোঁ খাদ্যৰ দোকান। আহিছে মানুহ, গৈছে মানুহ মায়াবী জীৱ, মানুহহঁতৰ অন্ত নাইকিয়া আজি এই পূজাস্থলী। আৰু এইখন হৈছে পূজাস্থলীত সোমোৱা মুখ্য দুৱাৰমুখ। আৰু এয়া চাওক, খুৰীদেউ পেহীদেউহঁত মেলা চাবলৈ বুলি ঢাপলি মেলি আহিছে। এয়া কাষৰ সাজ পোছাকৰ দোকান, লগতে পূজাৰ সামগ্ৰীও পাব আপোনালোকে ইয়াতে। এয়া সৰু ল'ৰা ছোৱালীৰ কিতাপৰ দোকান, কেলেণ্ডাৰ, কিতাপ বহী। এয়া কাপোৰৰ দোকান, এয়া বেগৰ দোকান, এমব্ৰইডাৰীৰ দোকান, এয়া টুপিৰ দোকান। সৰু ডাঙৰ সকলো ধৰণৰ টুপি পাব আপোনালোকে ইয়াতে। এয়া বেলুনৰ দোকান, বিভিন্ন ধৰণৰ বেলুন। এইফালে টুপিৰ দোকান চাগে, টুপিৰ দোকান এইটো। এয়া হ'ল ভগৱান বিষ্ণুৰ আন এক অৱতাৰ জগন্নাথ। এয়া ভগৱান নাৰায়ণৰ নাভিৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে। এয়া জংঘলত পঞ্চপাণ্ডৱ। এয়া ৰামচন্দ্ৰই সীতা আৰু লক্ষ্মণক লগত লৈ নদী পাৰ হৈ বনবাসলৈ গৈ আছে। ৰাৱণে ইতিমধ্যে সীতাক হৰণ কৰি লৈ গ'ল, আৰু ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ ৰাৱণৰ লগত যুদ্ধ কৰি আছে। মন্দিৰটো খুবেই আটক-ধুনীয়াকৈ সজাইছে আৰু খুবেই ভাল লাগিছে মন্দিৰটো। এয়া শ্ৰীকৃষ্ণৰ ৰাসলীলা। এয়া আমাৰ ইণ্ডিয়ান ক্ৰিকেট টীম। এয়া চিত্ৰ প্ৰদৰ্শনী। এয়া ভগৱান শ্ৰী বিষ্ণুৰ পৰাৰূপী অৱতাৰ। এয়া ব্ৰহ্মাই শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা মাগি আছে, আৰু শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত দাঙি ধৰি আছে। এইবাৰ ৰাধাকৃষ্ণ আৰু গোটেইখিনি গোপিনী পাহাৰৰ ওপৰত উঠিছে। এয়া আইন সেৱা তথ্য কেন্দ্ৰ, আৰু লগতে এয়া অস্থায়ী চিকিৎসা কেন্দ্ৰ। কাৰোবাৰ হঠাৎ কিবা সৰু সুৰা দুৰ্ঘটনা ঘটিলে ইয়াত আহি ফাৰ্ষ্ট এড নিশ্চয় ল'ব পাৰিব। সব মানুহক মই গুহাৰ কৰিছোঁ কি আপুনি একবাৰ ইয়াতে দেশী ফিৰংগী ৰেট্ৰ' আমাৰ যিটো নতুন খোলাৰ প্লানিং মই কৰি আছোঁ। আগতে এইটো এই 15 দিনত যিটো আমাক ৰাস পূজা হৈছে, ইয়াতে প্লানিং কৰি আছোঁ। আৰু মাৰ্কেটৰ পৰা যিমান কাষ্টমাৰ কনজিউমাৰ এইটো খাই আপুনি যদি চাই আৰু টেষ্ট কৰে, ভাল লাগিলে সেইটো মোক আৰু সাহস বাঢ়ি যায় খোলাৰ কাৰণে। তো নিশ্চয় আমি যদি সাকসেস হৈ যাওঁ ইয়াতে, তো ইন বিটুইন 2-3 মান্থছৰ ভিতৰতে আপোনাৰ এইটো 250 আইটেমৰ ভিতৰতে আপোনাৰ লৈ মই ইয়াতে নতুনকৈ খুলিব প্লানিং কৰি আছোঁ।
তো আপনি আহক একবাৰ টেষ্ট কৰক আৰু বস্তু চাই আপুনি মোক এটা ৰিজাল্টটো দিয়ক আপোনাৰ ছাইডৰ পৰা আমাৰ যিটো দোকান খোলা হ'ব নিশ্চয় আপোনাৰ এটা হৰ তৰফৰ পৰা ছাৰ্ভিচ দিয়া হ'ব প্ৰত্যেক আইটেমৰ কোৱালিটি পাব যিটো আমাৰ আসামৰ ভিতৰত যিটো বস্তু এতিয়ালৈ অহা নাই এই চব গোটেই বস্তু আহিবা আপোনাৰ প্লানিং কৰি আছোঁ আপোনাৰ খাৱাৰ কাৰণে এইটো খাৱাৰ আইটেমবিলাক চব হাইজেনিক হ'ব সাফ সাফাই মেইনটেইন কৰা হ'ব ছাৰ্ভিচ মই নিজে ছাইডৰ পৰা ছাৰ্ভিচ ভাল দিয়া খুজিম আপোনাক থেংক ইউ প্লিজ ৱেলকাম এট ওৱান্স এট ৰাসমেলা দেশী ফিৰংগী ৰেট্ৰ' তো ইয়াতে দাদাই যিটো কথা ক'লে আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে আহি বা টেষ্ট কৰি চাওক আৰু তাৰপিছত আপোনালোকে জনাব কেনেকুৱা লাগে দাদাৰ এইখিনিয়ে আছিল আপোনালোকে যদি ভাল পায় এবাৰ আহি চাব ধন্যবাদ আমি আচলতে আজি ছেকেণ্ড হেণ্ড বাইক চাবলৈ আহিছিলোঁ কিন্তু বাজেটটো নিমিলিল পচন্দ নহ'ল সেইকাৰণে আৰু বাকীখিনি ভিডিঅ' নকৰিলোঁ ইচ্ছাও নগ'ল ভিডিঅ' কৰিবলৈ সেয়ে তাৰ পৰা ডাইৰেক্ট আমি মেলালৈ আহিলোঁ আৰু এতিয়া মেলাৰ পৰা ওলাই আহিলোঁ ওলাই আহি এতিয়া হোটেলত সোমাইছোঁ এতিয়া চাওমিন খাম আৰু চিঙিৰা কিবা কিনি খাই ল'ম আৰু খাই লৈ এতিয়া ঘৰলৈ যাম এয়া চিঙৰা দিছে এটা এটাকৈ বৰ্তমান চিঙৰাকৈ খাই লওঁ অকণমান পিছত চাওমিন দি আছে চাওমিন খাম এয়া চিঙৰা খাম এইবাৰ আপোনালোকক অকণমান চিঙৰাৰ এটা চিনেমেটিক ভিডিঅ' দেখুৱাই আছোঁ চাই থাকক চাওমিন আহি পালে চিনেমেটিকটো কেনেকুৱা পালে চিনেমেটিকত একদম মা বাপ এক কৰি দিছোঁ যদি ভিডিঅ'টো চাই অকণমান ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব